অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত বিজি আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা ইউ কলত বিজি সালা সব বিজি নেকি সালা ইউ বিজি সালা সবে গার্লফ্রেন্ড পাই পিনি সব বিজি আজিকালি পাই থুত এটা ওচৰলৈ যাব লাগিব চাগে এতিয়া আৰু Hola, Sumata Diana. Tomar que sumar, beber por. Soy beber, tomar bahira casi con. Hola, ¿cómo te esperas con? Coca. No es beber con un bani. Ya, Sumata Diana. Diana. Tomar, sumar. Sanit ko mitha. Hello darling, ভাত খালা সুমানা দিয়া না হাই হাই কি সুমা দিছা তুমি কৈছো তুমি টেনচন ল'বা এইবাৰ বহাগত মই তোমাক লৈ আহিম এইবাৰ বহাগত মই তোমাক কৈছো বহাগত মই লৈ আহিম কৈছিলা তোমাক ঘৰত নিদিলে মই পলুৱাই হ'লেও লৈ আহিম আৰু এটা দিনা চুমা এটা দিয়া কি মিঠাই মই ঘৰত গৈ যে চাহ চেং মিঠাই খাম তোমাৰ চুমা মিঠাই আহিব নালাগে আৰু মোৰ মিঠাই দে তুমি নাজানা এবাৰ মই তোমাক বহাগত লৈ আহিম কৈছো নহয় যাওঁ নে কি তালৈ যাওঁ বৈ বৈ আকৌ খেলিব নাযাওঁ নি নাযাওঁ তই যাবি নি খেলিব যাওঁ নেকি অলপ শান্তি দে কিবা কৈছো নহয় মই তোমাৰ কাৰণে নৈত জাপ দিব পাৰিম কৈছো নহয় মই দিছাঙত জাপ দি দিম ৰ তোক মোৰ মাল এটা পঠাই দেখা দিম ৰ'বাচোন দে 1 মিনিট ৰ'বা কি মাল পঠাব যা তো পঠাই দেখা দেখাই আছো মাল পঠাই আগে পঠাই দেখাম যা মাল পঠাই দেখাম যা কি মাল পঠাব কি হৈছে খালা বৰলা আহিলে বৰলা কমাইলি এ কব আহিলে ইমান তই এনেকে যাবি আৰু এইটো কি হ'ল কি হ'ল আকৌ তোৰ পৰা মোৰ লগত কথা নাপাতিবি গম পাইলে কোনো কথা নাপাতিবি মোৰ লগত কি হ'ল এয়া টেনচন দে বৰলাও এনেকুৱা তোৰ এনেই আৰু তোৰ গাৰ্লফ্ৰেণ্ড দেখি জ্বলিছে গম পাইছ নাই এইটোৱে চালা এইটো ক'ত দিলোঁ চেলেঞ্জটো এতিয়া ক'ত পাওঁ ছোৱালী ইমান বছৰ হ'ল নাপালোঁ ছোৱালী এতিয়া এই দুদিনত ক'ত পাওঁ বাৰু চলা ৰিচাৰ্জো শেষ হৈ গ'ল গাৰ্লফ্ৰেণ্ডজনী কথা পাতিব পৰা নাই মাথাত বেয়া গৈছে ঘৰতো পইচা দিয়া নাই কি কৰিম ন ভাই তোৰ ওচৰত পইচা আছে যদি তই নাপাই একেবাৰে তই মাথা চাথা বেয়া হৈ গৈছে ঐ এইটো চামাৰ কি হ'ল ঐ ভাই কি হ'ল তোৰ ভাই কি হ'ল এই ভাই কি কবি গম পাওঁ মানে কি হ'ল কি মানে মোৰ গাৰ্লফ্ৰেণ্ডজনী পতা নাই ভাই দুদিন আৰে ভাই তই ছিংগেলেতো ভাল আছিলি ভাই গাৰ্লফ্ৰেণ্ড কেলে লাগে তোক এই মোকো লাগে ভিডিঅ' কল কৰিব লাগে কথা পাতিব লাগে গাৰ্লফ্ৰেণ্ড ভাই চবত চক্কৰত তই এনেই আৰু তোৰ টাইম যাব তই বাদ দে না মোক গাৰ্লফ্ৰেণ্ডজনী পতাই দে দুদিনত ৰহ ঠিক আছে বাৰু তোৰ মোবাইলটো আছেইচোন মোবাইল আছে মোবাইল থাকিলে কেনেকা হ'ব গাৰ্লফ্ৰেণ্ড ভাই ফেচবুক খোল না আজিকালি মাল কেনেকা লাগে তোক চালিয়া চালিয়া মাল পাবি আছে না ফেচবুক আছে নাই নাই নহয় হে ভাই তই ইমান দিনৰ পৰা ফেচবুক খোলা নাই খুলিলে কেপিৰা খাই ল'বি লাগিলে কেপি তই পিছত মোক ভাত খোৱাবি ঘৰত মাতি কেপিৰ কথা কৈছ ঠিক আছে ভাই খুলি দিছোঁ টেনশ্যন নল'বি ৰ ভাই তোক ফেচবুক খুলি দিছোঁ তোৰ তই একো টেনশ্যন ল'ব নালাগে ইয়াত খালি ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব তই খালি মোক ফোন কৰি কবি কি নামত আহিলে দেই ছোৱালী একদম লাইন লাগি যাব তোৰ টেনশ্যনেই নল'বি সেইটো ছাৰ খুলি দিছোঁ তোক মই
এইটো চা হৈ গ'ল তোৰ ফটো একপি ভাল লাগে এই কপি দি দিছোঁ ঠিক আছে এইটো মজা আছে একদম ছোৱালী লাইন লাগি যাব তোৰ টেনশ্যনেও নল'বি এই মজা ঠিক আছে তই ল এইটো চা খালি ফ্ৰেণ্ডটোকে চাইব দেই তই মোক ফোন কৰিবি খালি ঠিক আছে ঠিক আছে আমি গৈ থাকোঁ তোৰ হৈ যাব টেনশ্যন নল'বি খাই ল'বি হা ঠিক আছে ভাই ফেচবুকটো খুলি দিছোঁ এটা কাম কৰোঁ ছোৱালীৰ একাউণ্ট এটা খুলি মেলি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াম তাকতো কৈ দিছোঁ না ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব বুলি ভাল নাম এটা বাছি মেলি একদম খুলি দিম ঠিক আছে নামটো কচোন কি দিলে ভাল হ'ব কচোন কিবা অংকিতা সংকিতা হে নহয় বেষ্ট নাম হ'ব মিয়া খালিফা দি দিওঁ নেকি মজা বকৰা ভাল বনিব ঠিক আছে বৈ পঠিয়াই দিওঁ এতিয়া খুলি লওঁ এটা ঠিক আছে তালৈ ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠিয়াই দিম দেই ঠিক আছে এইটো হৈ গ'ল একাউণ্ট মজা তাৰ নামটো কি আছিলে আব্দুল চামাদ ন ঠিক আছে এইটো পাই গ'লোঁ এইটো পঠিয়াই দিলোঁ বঢ়িয়া হৈ যাব কাম ৰ এতিয়া ফোন কৰিবই চাগে তাৰ তাত সোমালে নহয় মেছেজ ফ্ৰেণ্ড ৰিকুৱেষ্ট সোমালে তোক ফোন কৰিবই চিন্তাই নকৰিবি ভাই এতিয়া অথনিয়ে খুলিছে ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব বুলি এতিয়ালৈকে নাই অহা যে কি হ'লে 20 মিনিট হৈ গ'ল দেখোন ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি গ'ল ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি গ'ল ইয়াক ফোন এটা কৰোঁ এই ফোন আহিছে চাওঁ আৰে ভাই বকৰাই ফোন কৰিলে আৰু ৰ ৰিচিভ কৰিছে আৰু হেল্ল' ভাই ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি গ'ল নহয় ভাই নামটো কি আছিলে নামটো মিয়া খালিফা মজা মেছেজ কৰোঁ নে কি এতিয়া এই কৰ মেছেজ কৰ ভাই থ মই মেছেজ কৰোঁ থ হ'ব ভাই পাৰ্টি খাই ল'বি খাই ল'বি ঠিক আছে থ মই মেছেজ কৰোঁ ভাই বৰলা কোন হয় এই চাহ মাল পঠাই দিলি চাহ কোন হয় চাহ দেখিলি চাবি আৰু জ্বলিছ ই মিয়া খালিকা চিনি নাপায় নেকি ভাল মকেল বনাইছে কোনোবা বেগনা দিলে দিছে ইয়াক মেছেজ কৰিব কচোন মই চিনি নাপায় মিয়া খালিফাক কোনোবাই জৰ ফেক একাউণ্ট খুলি দিলে বাউকে বেগনা দিছে 2 days later অলপ লাগি আছে বেগনা দিছে নে কোনোবাই বেগনা দিছে মিয়া খালিফা ফুটাই লৈছে কোনোবাই মিয়া খালিফা একাউণ্টত পুৰা তাক বেগনা দিছে পুৰা তাক কেছটো গম পোৱা নাই তই পুৰা মেছেজ কৰি আছে তাত বহি তই গমেই নাপাৱ কেছটো কি ক'লেহে গম নহয় তাতে অলপ ৰ তই ভাই কথাটো শুন তই বহি ৰ কেলা কি ক'ম আৰু মানে ৰিচাৰ্জ পইচা নাছিলে উপায় নাই যাওঁ সিহঁতক মেছেজকেইটা দেখাই আহোঁ পূৰা জ্বলিব সিহঁতি যাওঁ সিহঁতক দেখাই আহোঁ মেছেজকে উপায় নাই একাউণ্ট এটা খুলিলোঁ চামাদকো পাই গ'লোঁ সিদিনাখনে সি কৈছে ছোৱালী লাগে বুলি দিলোঁ ছোৱালী একাউণ্ট এটা খুলি গ'লে ৰিচাৰ্জো ভৰাই মানে এতিয়া তই মানে ফেক একাউণ্ট এটা খুলি আছ মই খুলি আছোঁ সেইটো কথা সেইকাৰণে কৈছে চাহ মাৰ পতালে আমাক কৈ আছে পুৰা বিজি নহয় এতিয়া চাবি গম পালে কথা বেয়া হ'ব নকবি তাক গম পাব নিদিওঁ বাৰু গম পাব নিদিবি আৰু এইটো চা মেছেজ চাই এইকেইটা নহয় নেকি চাই ল ঠিক আছে নাই এইবোৰ এনে বেগনা দিব লাগে কেতিয়াবা এনেই মাথা বেয়া এইকেইটা চা না মেছেজ চা পুৰা বেগনা দিছ তাক ন সিদিনাখন চলাই ৰিচাৰ্জো কৰি দিছে দুবাৰ কৰি দিছে এক্সট্ৰা পুৰা হেভি বাদ দে না বাদ দে চা না তই চাই চব চা তইও চাই ল
কি হ'ল ভাই তই মাৰি মাৰি মোক বেল বনাই আছিলি ন এই ভাই উঠি আহ তই উঠি আহ পলা 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 ৰ চাই লৈছোঁ ৰ Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't. Hi friends, আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু চাইড থকা বেল আইকনটো প্ৰেছ কৰি দিব